জুৰিৰ জন্মদিন দেখোন পালেহিয়ে। এইবাৰ তাইৰ জন্মদিন মই পাতিবই নোৱাৰিম, কাৰণ মোৰ হাতত পইচা এটকাও নাই। দোকানখনো তেনেকৈ নচলাই হ'ল। দোকানলৈ বস্তু পাতি একো আনিবই নোৱাৰা হ'লোঁ। কি যে কৰিম আৰু। ইফালে সিহঁতৰ ঘৰখন যিহে ধনী, ককায়েক নবৌখন আহিলে মই দেখোন লাজেই পাম। ভাবিব যোৱাই আমাৰ সৰু ভনীৰ জন্মদিনটোকে পাতিব নোৱাৰিলে নে বুলি ভাবিব। কি কৰা যায়, কি কৰোঁ বাৰু। জুৰিকে সোধোঁ নেকি, কি কৰা যায় এইবাৰ। নাই, জুৰিক সুধিলে জুৰিয়ে ক'ব নেলাগে পাতিব। কিহলেনো পাতিব লাগে। তাইক সোধাতকে নুসোধাই ভাল। নুসুধিলেও আকৌ কথাটোও বেয়া হয়। নাই, এবাৰ তাইক মই সুধিয়ে চাওঁ কি কৰা হয়। হেৰি, অথনিৰে পৰা আপোনাক ইমান মাতি আছো, আপুনি দেখোন মাত এটা দিয়া নাই। কি হ'ল? কি চিন্তা কৰি আছে? নাই নাই জুৰি, এনেই কিবা এটা চিন্তা কৰি আছিলোঁ আৰু। মই আপোনাক অথনিৰে পৰা মাতি আছো, ভাত বাঢ়ি পেলাই ৰৈ আছো। আপোনাৰ খা খবৰেই নাই। ইমান চিঞৰি আছো। ইহঁতৰ খুৰীহঁতেই শুনিছে, আপুনি শুনা নাই। আহক ভাতকেইটা খাই লখি। কিনো চিন্তা কৰি থাকে আৰু আপুনি। হয় নেকি? পিছে ভাত কি বনালা আজি? কিনো বনাম আৰু, ঘৰত পাচলি নামত পতো নাই। বাৰীৰ পাছফালে গৈ পেলাই ঢেকীয়া দুডালমান বুটলি আনি তাকেই বনাইছোহি। আৰুনো কি বনাম আৰু। জুৰি, তুমি মোৰ লগত চাগে বিয়া হৈ পেলাই বৰ কষ্ট পাইছা হয়নে? কাৰণ মই তোমাক বহুত বস্তু যোগাৰেই দিব পৰা নাই। সেয়া দিয়াচোন, শাক পাচলিকে আনি দিব পৰা নাই, কিবা কিবি এটাকে আনি দিব পৰা নাই। কিনো কৰিম, দুখীয়া মানুহ, যেনে তেনে চলি আছো আৰু। তুমিতো সকলো জানাই। তোমালোকৰ ঘৰত চাগে এইবিলাক একো অভাৱেই পোৱা নাছিলা। এতিয়া মোৰ ঘৰত আহি পেলাই সকলো ফালৰ পৰা অভাৱেই অভাৱ মুঠতে। হ'ব দিয়কচোন, কিয়নো তেনেকৈ কৰিছে? ইমান ধুনীয়াকৈ আমাৰ সংসাৰখন চলি আছে, তাৰ পাছতো আপুনি এনেকৈ কৰিছে। মই অকণো কষ্ট পোৱা নাই। মানুহৰ একাল সুখ হ'লে একাল দুখ হয়েই, সেইটো চিন্তা নকৰিব। আৰু আমাৰো এদিন সুখ আহিবই, আপুনি চাবচোন। জানো জুৰি, আমাৰ কপালত সেই সুখৰ দিন লিখা আছেই নে নাই নে, ভগৱানেহে জানে আৰু। হ'ব দিয়কচোন, সেইবিলাক চিন্তা কৰি থাকিব নালাগে। ভাতকেইটা খাই পেলাই আপুনি দোকানলৈ যাওক। দোকানখনত বহিলেহে দুই এপইচা ঘৰলৈ আহিব। যাওক যাওক, সোনকালে যাওক। জুৰি, পিছে এটা কথা নহয়, তোমাৰ জন্মদিনো দেখোন পালেহি। তোমাৰ জন্মদিন এইবাৰ পাতিবলৈ মোৰ হাতত পইচা এটকাও নাই জুৰি। কি কৰোঁ কি নকৰোঁ তাকেই ভাবি আছোঁ। হ'ব দিয়ক, এইবিলাক আপুনি চিন্তা কৰি থাকিব নালাগে। মোৰ জন্মদিন এইবাৰ নাপাতিলেও হ'ব। আৰু শুনকচোন, আপুনি দোকানখনত ধ্যান দিয়ক। তেতিয়াহে যদি পইচা এটকা দুটকা ঘৰখনত জমা কৰিবলৈ পাওঁ। হ'ব দিয়া, তোমাৰ লেখীয়া আৰু বুজা পৰা পত্নী থাকিলে তাতকৈ আৰু কি লাগে আৰু। জুৰিয়ে পাতিব নালাগে বুলি কৈছে হয়, কিন্তু তেওঁলোকৰ ধনী ককায়েক নবৌক যদি জন্মদিনৰ দিনা আমাৰ ঘৰলৈ আহে, আমি যদি একো এটা নুগুটাওঁ, তেতিয়া তেওঁলোকৰ মনত কেনেকুৱা লাগিব বাৰু। আমাৰ এজনীৰ ভণ্টিৰ জন্মদিনটো পাতিবলৈ যোৱাই সক্ষম নাইনে, এইদে বুলিহে ভাবিব। নাই, মই কিবা এটা কৰি হ'লেও জন্মদিন পাতিবই লাগিব। মৌচুমী, মৌচুমী। কি হ'ল? ইমান জোৰত চিঞৰিছা? মই কলা বুলি ভাবিছা নেকি? মৌচুমী, মই জানো তুমি কলা নহয়, কিন্তু মোৰ মানে ফূৰ্তিতে ডাঙৰকে মাতটো ওলাই গ'ল। মৌচুমী, আমাৰ জুৰিৰ জন্মদিন পালেহি নহয়। মই ভাবিছোঁ এইবাৰ তাইক গাড়ী এখনকে গিফ্ট দিওঁ নেকি। ঘৰলৈও আহিবলৈ ভাল পাব আৰু জোৱাইও ভাল পাব। ভাড়াটো মাৰি মেলি সিহঁতে চলি থাকিব পাৰিব। নে তুমি কি কোৱা? কি? তুমি ঠিকে আছাতো? গাড়ী গিফ্ট কৰা সেই ভিক্ষাৰী দুটাক? তুমিও যে কথা কোৱা আৰু, সিহঁতে গাড়ীৰ মূল্য কি বুজি পাব? হা? তুমি গাড়ী গিফ্ট কৰা তোমাৰ ভনীৰ জন্মদিনত? নাই দেই, এইটো সম্ভৱ নহয়। মোৰ ভণ্টিৰ জন্মদিনত মই এইবাৰ তাইক গাড়ী গিফ্ট দিম বুলি আগতে কৈ থৈছো। তুমি তোমাৰ ভণ্টিক গাড়ী গিফ্ট দিব নোৱাৰা, আৰু মোৰ আগত সেইবিলাক গাই নাথাকিবা। নোৱাৰা বুলি কৈছো যেতিয়া নোৱাৰাই আৰু। কিন্তু মৌচুমী, তুমি এইবিলাক ভেদাভেদ কিয় দেখুৱাইছা? তোমাৰ ভণ্টি নিজৰ আৰু মোৰ ভণ্টি নিজৰ নহয়। মোৰ ভণ্টি সেই দুখীয়া মানে জোৱাইটোৰে গ'ল বাবে তাই দুখীয়া হৈ পৰিল। আৰু তোমাৰ ভণ্টিক তুমি গাড়ী গিফ্ট দিবা, আৰু মোৰ ভণ্টিক মই গাড়ী গিফ্ট দিব খোজোতেনে তুমি মানা কৰিছা। এইবিলাক ভেদাভেদ কিহৰ? দিলে দুই যেনেকে একেই দিম, আৰু নিদিলে তোমাৰ ভণ্টিকো মই গাড়ী গিফ্ট দিবলৈ নাই। সেইটো সঁচা কথা। আৰু মোৰ ভণ্টিক মই যি দিওঁ, তোমাৰ ভণ্টিকো সেই একেই দিম। মই সিহঁত দুজনীৰ মাজত ভেদাভেদ সৃষ্টি নকৰোঁ, বুজিলা? ময়ো চাই ল'ম মোৰ ভণ্টিক তুমি কেনেকৈ গাড়ী গিফ্ট নিদিয়াকৈ থাকা। ময়ো চাই ল'ম। চাই ল'বা। মই নিদিওঁ বুলি কৈছোঁ যেতিয়া নিদোৱেই। আৰু শুনা, তোমাৰ ভণ্টিৰ জন্মদিনত মই কিন্তু যাব নোৱাৰো। মোক জোৰ নকৰিবা যাবলৈ। মৌচুমী, এয়া তুমি কি কৈছা? তুমি দেখোন সকলো জানিও নজনাৰ ভাও ধৰিছা কিয়?
তাই তাই দেখোন আমাৰ দুটাৰ বাহিৰে এইখন পৃথিৱীত কোনোৱে নাই। তাই সৰু থাকোঁতেনেই মা দেউতা ঢুকাইছে। এতিয়া যদি আমি তাইক চোৱা চিতা নকৰোঁ, আমাক সমাজে কি বুলি ক'ব আৰু তোমাক সমাজে কি বুলি ক'ব? হা, তুমি তাইৰ নবৌৱেক, তুমি যদি তাইক চোৱা চিতা বা তাইৰ লগত কথা চথা নাপাতা, তাইৰ ওচৰলৈ নেযোৱা, কেনেকৈ হ'ব বাৰু? তাই অকলশৰীয়া অনুভৱ নকৰিবনে? কোৱাচোন। মা দেউতা নাথাকিলে বুলিয়ে আমি দুটাই তাইক চাব নোৱাৰিম নেকি? হা, তাই তাইৰ মনত এইটো ভাৱ হ'বলৈ দিব নালাগে যে মা দেউতা অবিহনে মোৰ ককাই আৰু নবৌ মোৰ আছে। এইটোহে তাইক আমি দেখুৱাব লাগে। কিন্তু তুমি এয়া কি দেখুৱাইছা? মৌচুমী, তাইক আমি অকলশৰীয়া অনুভৱ কৰিবলৈ দিব নোৱাৰোঁ। তাই এইটো মনলৈ আহিব নালাগে যে মোৰ মা দেউতা নাই গুণে একোৱেই নাই। এইটো তাইক মনলৈ আমি আনিবলৈ দিবই নোৱাৰোঁ। সেইকাৰণেই তুমি আৰু মই জন্মদিনৰ দিনা গৈ পেলাই তাইৰ মনটো ভাল লগামগৈ। হ'বচোন দিয়া, এইবিলাক এৰি দিয়া। তাইও আমাৰ নিজৰ ভণ্টি, মোৰ তেজ মঙহৰ ভণ্টি। তোমাৰ ভণ্টি নহয় জানো, কোৱাচোন? তোমাৰ সেই দুখীয়া ভণ্টিজনীয়ে জন্মদিন পাতিম বুলি কিয় ভাবিব লাগে? তাই যদি ইমানেই জন্মদিন পতাৰ ইচ্ছা আছিলে, তাই ধনী ঘৰলৈ যাব লাগিছিলে। সেই ভিকহু সেই ল'ৰাটোলৈ যাব নালাগে নহয়। আৰু এটা কথা, তুমি যে সিহঁতক ইমান দামী এটা উপহাৰ দিম বুলি ভাবিছা, তুমি কেনেকৈ ভাবিলা? সেইটো যোগ্য জানো সিহঁত হয়? সেইটো মনত ৰাখিবা, মানুহক যোগ্য চাই বস্তু দিব লাগে। তেতিয়াহে সিহঁতে অনুভৱ কৰিব যে আমি যিমানৰ মানুহ সিমানতেই থকা ভাল। মৌচুমী, মনে মনে থাকা। মোৰ ভণ্টিৰ বিষয়ে তেনেকৈ নক'বা। মোৰ ভণ্টিৰ বিষয়ে মই এটা শব্দও শুনিব নিবিচাৰোঁ। তাইক মই বিয়া দিছোঁ সেই ল'ৰাটোলৈ, কাৰণ সেই ল'ৰাটো বহুত ভাল। হা, তুমি তেনেকৈ নক'বা। সিহঁত দুখীয়া হ'ব পাৰে, সিহঁত ধনৰ দুখীয়া হ'ব পাৰে, কিন্তু মনৰ দুখীয়া নহয় মৌচুমী। সিহঁত মনত বহুত ধনী, বুজিলা, আমাতকৈও ধনী। কিন্তু টকা পইচা নাথাকিব পাৰে। টকা পইচা নাথাকিলে মানুহে জন্মদিন পাতিব নালাগে বুলি ক'ত লিখা আছে? তেওঁলোকৰো মন যায় পাতিবলৈ, তেওঁলোকৰো ইচ্ছা যায় ধনী মানুহৰ দৰে জীৱন যাপন কৰিবলৈ। কিন্তু তেওঁলোকে সাধ্য অনুসাৰে যেনেকৈ পাৰে তেনেকৈ পাতে, বুজিলা। আৰু মোৰ ভণ্টিৰ কথা তুমি তেনেকৈ নক'বা। মোৰ ভণ্টিক মই যি দিওঁ দিমেই। তাত তুমি ক'বলগীয়া বা মাত মাতিবলগীয়া কোনো অধিকাৰ নাই। মইনো ক'বলগীয়া কোন হয়? তোমাৰ যি মন যায় তাকেই কৰি থাকা, তোমাৰ যি মন যায় তাকেই দি থাকা। মোক কিয় সুধিছা? মোক কিয় শুনাইছা? হা, তোমাৰ সেই ভিকহু ভণ্টি আৰু জোৱাইক এইখন ঘৰলৈ আনি নলোৱা কিয়? আনি লোৱা, ইয়াতে পোহপালন দি থাকিবা। সিহঁতক ইমান কষ্ট কৰিবলৈ কিয় দিছা তেতিয়াহ'লে? মৌচুমী, বেছি কথা নক'বা। মোৰ মন গ'লে সিহঁত দুটাক মোৰ ঘৰলৈ মই লৈ আহিব পাৰোঁ। তুমি বৰ ডাঙৰ ডাঙৰ কথা ক'বলৈ আহিছা। নানানো কিয় তেতিয়াহ'লে? তোমাৰ লগত কথা পতাটোৱেই ভুল। ময়ো চাই ল'ম নহয় কেনেকৈনো সেই ভিকহুহালক গাড়ী দিয়ে। হাইঐ দেহি, ইমানেই মৰম লাগিলে যে ভৈনীয়েকক এইবাৰ জন্মদিনত গাড়ী উপহাৰ দিব। হাইঐ, মোৰ ভণ্টিক মই গাড়ী উপহাৰ দিম বুলি কৈ থৈছোঁ, তেওঁ আকৌ তেওঁ ভৈনীয়েকক দিব। কাম নাই আৰু, ইমান পইচা গছত লাগিছে বুলি ভাবিছে। কেনেকৈনো দিয়ে ময়ো চাই ল'ম। বহুত দিন হ'ল ঘৰখনলৈ যাবই পোৱা নাই, আৰু ককাইদেউ নবৌৰ খবৰ এটাও পোৱা নাই। সিহঁত হালেও বাৰু মোৰ খবৰ এটা ল'বলৈ আহিব নোৱাৰেনে? মই দুখীয়া হ'লো বুলি সিহঁতে মোক পাহৰি গ'ল নেকি? নাই, নবৌৱে পাহৰিলেও ককাইদেৱে মোক পাহৰি নাযায়, মোৰ সেইটো বিশ্বাস আছে। মা দেউতা থকা হ'লে কিমান যে খবৰ ল'লেহিহেঁতেন, ঠিকেই নাই। এতিয়া মা দেউতা নাই যে, সেইবাবে মোৰ খবৰ এটা ল'বলৈও মানুহ নাই। ইমান দিন হ'ল ঘৰখনলৈও যাব পৰা নাই। মোৰ জন্মদিনটোও আহি আছে। এখেতকনো পাতো বুলি কেনেকৈ কওঁ? হাতত পইচা এটকাও নাই। দাদা নবৌ অহা হ'লে কিবা এটা কৰিব পৰা যায়, কিন্তু দাদা আহোঁ বুলি ক'লেও নবৌৱে চাগে আহিব নিদিয়ে। নবৌজনী যিহে, সঁচাকৈ মোক আজিলৈকে নিজৰ ভণ্টি বুলি নাভাবে। মই দুখীয়া বুলি সিহঁত নাহে নাই। মই গৈ পেলাই ককাইদেউৰ খবৰ এটা লৈ আহিবগৈ লাগিব। হাজাৰ হ'লেও সি মোৰ ককাইদেউ, তাক মই এৰি দিব নোৱাৰোঁ। মই গৈ পেলাই তাৰ খবৰ এটা লৈ আহিবগৈ লাগিব। এতিয়ানো সিহঁতৰ ঘৰলৈ গ'লে মই কি লৈ যাম হাতত? বিস্কুটৰ পেকেট নিলেও নাখাবই। বাৰীতে কল এথোকা পকি আছে নহয়, তাৰে কেইটামান লৈ যাব লাগিব। ককাইদেউৱে কল খাই বৰ ভাল পায় নহয়, আৰু কুকুৰা ডিম দুটামানো আছে, তাকো লৈ যাব লাগিব। নহ'লে আৰু এই দুখীয়া ভৈনীয়েকৰ ঘৰৰ পৰা কিনো লৈ যাম তালৈ?
ঘৰৰে বস্তু সি খাব পাৰিব। চহৰতনো ক'তনো এইবিলাক খাবলৈ পাব। ঢেকীয়া কেইডাল মানুহ ঔটেঙা দুটামান এনেকৈ লৈ যাব লাগিব। যাওঁ, মই টোপোলাটো বান্ধি লওঁগৈ। সেইখেত আহি পোৱাৰ লগে লগেই মই যাবই লাগিব। দাদা ঐ দাদা, নবৌ, 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 ককাইদেউ আছেনে ঘৰত? ইমান চিঞৰিব লাগেনে? গোটেই চাগে ছ'চাইটি মানুহে শুনিছে। এইখন ইমান চিঞৰ বাখৰ কৰিবলৈ গাঁও নহয়, বুজিলা, চহৰ হয়। নবৌ, ময়ো জানো, ময়ো ইয়াতেই ডাঙৰ দীঘল হৈ যোৱা ছোৱালী। মই ফূৰ্তিতেহে চিঞৰিছিলোঁ, কিন্তু তুমি কিয় তেনেকৈ কৈছা? জন্মদিন পাইছেহি যে, ককায়েকৰ পৰা কিবা এটা নিবলৈ পাই গ'লহি আৰু সেই হাতত টোপোলাটো লৈ পেলাই। নবৌ, মই জন্মদিন বুলি অহা নাছিলোঁ। মই ভাবিছিলোঁ তোমালোকে কোনেও মোৰ খা খবৰ এটা লোৱা নাই, সেইবাবে মই তোমালোকৰ খা খবৰ এটা ল'বলৈ আহিছিলোঁ। কিন্তু তুমি কিয় তেনেকৈ কৈছা? মই হ'ব পাৰোঁ দুখীয়া, মোৰ মানুহজন হ'ব পাৰে দুখীয়া, কিন্তু আমি কোনোদিনেই অভাৱত থকা নাই। মই ককাইদেউৰ ওচৰলৈ আহিছোঁ, ককাইদেউৰ খবৰ এটা ল'বলৈ। কিন্তু তুমি ভুল বুজিছা নবৌ। মই ককাইদেউৰ পৰা পইচা নিবলৈ অহা নাই। আৰু টোপোলাটো মোৰ মৰম সোমাই আছে। মই ককাইদেউলৈ ঘৰতে পকা কল একাশী আৰু কেইটামান ডিম আৰু দুডালমান ঢেকীয়া লৈ আহিছিলোঁ। ককাইদেউৱে এইবিলাক খাই ভাল পায়। কিন্তু তুমি কিয় তেনেকৈ কৈছা? মই পইচাৰ লোভত ইয়ালৈ অহা নাই। আৰু চোৱা, মোৰ জন্মদিন নেপাতিলেও হ'ব। মই জন্মদিনত কিবা এটা পোৱাৰ আশাত বা জন্মদিন পাতিম বুলি ককাইদেউৰ পৰা টকা নিবলৈ অহা নাই। তুমি ইমান তললৈ নামিব পাৰিবা বুলি মই ভবাই নাছিলোঁ নবৌ। অতদিনে ককাইদেউলৈ মনতে পৰা নাছিলে। হা, এতিয়া তোৰ জন্মদিনটো আহিছে যে, সেইবাবে তোৰ মনত পৰি গ'ল ককাইদেউলৈ। আইঐ দেখি, এইজনী একেবাৰে কৈছোঁ নহয়, সেই লাও সেই ভিকহু তোলে গৈ পেলাই একেবাৰে ঘৰখন তোলাং কৰি পেলাইছে। হ'ব দিয়া নবৌ, তুমি তেনেকৈ কৈছা মোক, তেনেকৈ ভাবিছা। মই দুখীয়া হ'ব পাৰোঁ, কিন্তু মই আজিলৈকে ঘৰৰ পৰা এটকা পইচা এটা নি পেলাই ঘৰখন চলাগৈ নাই। তুমি মোকতো তেনেকৈ কৈছা। মানুহৰ সময় সুবিধা থাকিব লাগিব, তেতিয়াহে আহিব পাৰিব। আজি মোৰ ঘৰখনলৈ বৰকৈ মনত পৰিছিলে, সেইবাবে মই গুচি আহিলোঁ। আৰু তুমি মোক আজি তেনেকৈ কথা শুনাইছা। হ'ব পাৰোঁ দুখীয়া, কিন্তু কাৰোৰ ওচৰত খুজি মাগি খোৱা নাই। যি পাৰিছোঁ তাকেই খাইছোঁ, যি পাইছোঁ তাতেই সন্তুষ্ট আছোঁ। কৈছোঁ নেকি আজিলৈকে যে মই ইমান অভাৱত আছোঁ, তহঁতে মোক কিবা এটা দে বুলি কৈছোঁ জানো নবৌ? তুমি যে মোক তেনেকৈ ক'লা। হ'ব দিয়া, মই থকা কৈ আহিছিলোঁ। মই যাওঁগৈ। ককাইদেউক পাৰিলে ক'বা যে তোৰ দুখীয়া ভৈনীয়েৰ আহিছিল। হ'ব দিয়া নবৌ, যাওঁগৈ। ইমান অপমান সহ্য কৰিব নোৱাৰি দুখীয়া হ'লো বুলি। নিজৰ ঘৰখনলৈ আহিছিলোঁ। মানুহে এনেই নকয়, মা দেউতা থকালৈকেহে ঘৰখন নিজৰ হৈ থাকে। মা দেউতা নথকাৰ অৱস্থাত ঘৰখন নিজৰ বুলি ভাবিব নোৱাৰি। হ'ব দিয়া, যাওঁগৈ। ককাইদেউক ক'বা মই অহা বুলি। সেই টোপোলাটো ৰাখি থোৱা, ককাইদেউলে মই কিবা এটা মৰমত লৈ আহিছিলোঁ। সঁচা কথা ক'লো যে গাত লাগিলে, লাজ পালি। তোৰ সেই মৰমৰ টোপোলাটো তয়ে লৈ যা, ককাইলৈ লৈ যাব নালাগে। তেনেকুৱা কল ককাইৰে নেখাইহে পাৰিছে, লাগিলে কিনি আনিব। তথাপিতো তোৰ এনেই বিনামূলীয়া কলকেইটা ককাইৰে খাব নালাগে। যা, ককাইৰে নহাৰ আগতেই এইখন ঘৰৰ পৰা বাহিৰ হ। আৰু চা, ভুলতো এইখন ঘৰলৈ কোনো দিনেই নাহিবি তই। হ'ব দিয়া নবৌ, আজিৰ পৰা মই এইখন ঘৰত কোনো দিনেই ভৰি দিবলৈ নাহোঁ। মনত ৰাখিবা, মোক যেনেকৈ তুমি খেদি পঠাইছা, তোমাৰ সন্তানেও এদিন তোমাক তেনেকৈ খেদি পঠিয়াব এইখন ঘৰৰ পৰা। সেইটো কথা মনত ৰাখিবা। হ'ব, ভিকহুৰ জাত কৰবাৰ কথা ক'বলৈ আহিছ। যা, সগুনা হাৰত বোৱা গৰু নবৰে। এই আৱৰ্জনাবোৰ কৰবাৰ আহি পেলাই ঘৰখনত এই আৱৰ্জনাহে কৰিবলৈ আহে। যা, মোৰ মুখৰ আগৰ পৰা ভালে যা বুলি কৈছোঁ, যা। এতিয়াহে ৰক্ষা, এইজনীক পঠিয়াই লৈ। নহ'লে ককাইকে দেখা হ'লে আইও ক'ব নোৱাৰা হৈ গ'লহেঁতেন। এতিয়া ককাইকক ক'ব পাৰিম, ক'তা তোমাৰ ভণ্টিয়ে দেখোন তোমাৰ খবৰ এটাও ল'বলৈ নাহে, এনেকৈ বুলি ক'ব পাৰিম। এইজনী ভালেই গ'লগৈ। নিজৰ ঘৰ এখন বুলি কৈছিলোঁ, নবৌয়ে খেদি পঠিয়াই দিলে। মই কিবা টকা পইচাৰ লোভত যোৱা নাছিলোঁ নহয়। ককাইদেউ নবৌক খবৰ এটা ল'বলৈহে গৈছিলোঁ। সঁচাকৈ মা দেউতাৰ অবিহনে সেইখন ঘৰত মানে মোৰ কোনো অস্তিত্বই নাই। সেইখেতে আহি পেলাই সুধিলে মই বাৰু কি বুলি ক'ম? জুৰি,
চাচোন জুৰি দেখোন ঘৰতেই নাই। মই তাইক মাতি আছোঁ। তাই ককায়েক নবৌৱেকৰ ঘৰলৈ গৈছিলে নহয়, মই পাহৰিয়ে থাকিলোঁ। তাই চাগে কিমান দিনৰ মূৰত ঘৰখন দেখি পেলাই ইমান মনটো চাগে ভাল লাগিছে, আৰু ককায়েকেও চাগে তাইক কিমান চাগে মৰম কৰিছে। নবৌৱেকেও চাগে বৰ মৰম কৰিছে। হওক পাই, সঁচাকৈ তাইলৈ বৰ বেয়া লাগে। তাই সৰু থাকোঁতেনি মাক দেউতাকক হেৰুৱালে। এতিয়া ককায়েক নবৌৱেকেই তাইক যে ইমান মৰম কৰে সেইটো দেখিয়ে মোৰ ভাল লাগে। বেচেৰীজনী এইটো খবৰ পালে তাই আৰু আনন্দিত হ'ব। তাইলৈ অহাৰ লগে লগে মই তাইক ছাৰপ্ৰাইজ দিম। তাইলৈ কিবা এটা সৰুকৈ উপহাৰ আনি থ'ব লাগিব। তাৰপাছত মই তাইক এইটো কথা জনাম। মনটো বৰ ভাল লাগিব। যাওঁ, ভিতৰলৈকে যাওঁ। ভিতৰখনত সোমাবলৈ মন নাই, জুৰিজনী নাই যে। এখেত দেখোন আহিছে। এখেতে মোক ইয়াত দেখিলে কি বুলি ভাবিব বাৰু? ককায়েক নবৌৱেকৰ ঘৰলৈ যোৱা ছোৱালীজনী এতিয়া দেখোন ঘৰতে বহি আছে কান্দি কান্দি। নাই, মই চকু পানীকণ মোহাৰি লওঁ, নহ'লে এওঁ মনত বৰ দুখ পাব। আৰে জুৰি, তুমি ঘৰলৈ যোৱা মানুহজনী আকৌ ইয়াত যে? মানে গাড়ী নাপালোঁ, সেইকাৰণে আজি নগ'লোঁ আৰু। কি কোৱা জুৰি, চহৰলৈ তুমি গাড়ী নাপালা? নাই, এইটো কিবা এটা ৰহস্য নিশ্চয় আছে। কি হ'ল কোৱাচোন জুৰি? নাই মানে মই গৈছিলোঁ ককাইদেউ নবৌৰ ওচৰলৈ। ককাইদেউ নাছিল। নবৌৱে মোক যিমানখিনি অপমান কৰিলে মই সহ্য কৰিবই নোৱাৰিলোঁ, আৰু ককাইদেউ অহালৈ বাটেই নাচালোঁ। খং উঠিলে গুচি আহিলোঁ মই। আৰে নবৌৱে এনেকুৱা কিয় কৰিছে? হ'ব দিয়া জুৰি, ধৰি নাথাকিবা। নবৌ চাগে কিবা খং উঠি আছিলে, সেইকাৰণে তোমাক তেনেকৈ ক'লে। তুমি ককাইদেউ অহালৈ ৰ'ব লাগিছিলে। তুমি বৰ বেয়া কাম কৰিলা দেই। হ'ব দিয়া, যি কৰিলে আৰু। পিছে জুৰি, আমাৰ এটা বৰ ভাল খবৰ আছে নহয়, জানানে নাই? কি ভাল খবৰ? কি ভাল খবৰ? জুৰি, তোমাৰ মনত আছেনে অলপ দিনৰ আগত যে মই চকীদাৰ পোষ্ট এটাৰ বাবে এপ্লাই কৰিছিলোঁ? সেইটো আজি মই চাকৰিটো পাই গ'লোঁ। মনটো বৰ ভাল লাগিছে আজি। হওক, ভগৱানে যে আমাক চকু মেলি চাইছে। এতিয়াৰে পৰা আমাৰ দুখবোৰ দূৰ হ'ব, আৰু আমি যিবিলাক মনত কল্পনা কৰি আছিলোঁ সেইবিলাক এতিয়া বাস্তৱত পূৰ্ণ কৰিব পাৰিম। আজি মই সঁচাকৈ বহুত সুখী। জুৰি, সঁচাকৈ এতিয়া আমাৰ দুখবিলাক দূৰ হ'ব। অন্ততঃ মই তোমাৰ জন্মদিনটো ভালদৰে পাতিব পাৰিম। হ'ব দিয়কচোন, জন্মদিনটোৰ পাছৰ কথা। আপুনি যে চাকৰিটো পালে সেইটোৱে মোৰ কাৰণে বহুত। আজি ৰাতিলৈ ভালকৈ এসাঁজ দুইটাই খাই দিম। হ'ব দিয়ক। জুৰি। নবৌ, মই পাছফালে কাম কৰি আছিলোঁ। কওকচোন। জুৰি, তোমালোকৰ চহৰৰ পৰা কোনোবাই মোলৈ ফোন কৰিছিলে, তোমাক বিচাৰিছিলে। মই সেইকাৰণে ফোনটো লৈ আহিছোঁ। ধৰাচোন ফোনটো। হেল্ল', জুৰি হয়নে বাৰু? হয়, মই জুৰি। কোৱাচোন বৌ। জুৰি, জুৰি, মই বৰবাদ হৈ গ'লোঁ। ককাইৰ ডাঙৰ এটা এক্সিডেণ্ট হৈছে। কি কৈছা নবৌ তুমি? ককাইটোৰ এক্সিডেণ্ট হৈছে? ৰ'বা, মই গৈ আছোঁ ৰ'বা। জুৰি, যিমান সোনকালে পাৰা যোৱাই আৰু তুমি গুচি আহাচোন। হ'ব দিয়া, তুমি চিন্তা নকৰিবা, আমি গৈ আছোঁ। বৌ, দাদা কি হৈছে? দাদা ক'ত? দাদাক তুমিহে বচাব পাৰিবা। দাদাক বহুত তেজৰ প্ৰয়োজন হৈছে। তেওঁ তেজ মই বিচাৰি গোটেইখন হাবাথুৰি খালোঁ। মই বিচাৰি নাপালোঁ। মোৰ মানুহজনক তুমি বচাই দিয়া ভণ্টি। মোৰ মানুহজনৰ জীৱনটো তোমাৰ হাতত আছে। মই টকা পইচা ধনী হৈও মই আজি তেওঁৰ বাবে তেজ এটোপাল বিচাৰি নেপালোঁ। সময়ত যদি টকা পইচা কামত নাহে, তেতিয়াহ'লে তেনেকুৱা সা সম্পত্তি টকা পইচা কিহলে লাগে? ভণ্টিও, তুমি তোমাৰ দাদাক তোমাৰ এটোপাল তেজ দি তেওঁক জীৱনটো দান দিয়া। তেওঁক সুস্থ কৰি তোলা। তেওঁৰ অবিহনে মই জীয়াই থাকিব নোৱাৰো ভণ্টি। মই বৰ অহংকাৰী হৈ গৈছিলোঁ। সেই অহংকাৰী হোৱাৰ বাবে ভগৱানে মোক এইটো ফল হিচাপে এইটোৱেই দিছে। তুমি মোৰ মানুহজনক বচোৱা ভণ্টি। বচাবানে তুমি মোৰ মানুহজনক?
হ'ব দিয়া বৌ, তুমি চিন্তা নকৰিবা। যিমান টেষ্ট লাগে মই সিমান দিম। মোৰ দাদাক মুঠতে সুস্থ কৰি ইয়াৰ পৰা নিব পাৰিলেই হ'ল। দাদা সুস্থ হওক, মই সেইটোৱে বিচাৰো। তুমি চিন্তা নকৰিবা। মই দাদাৰ বাবে যি কৰিব লগা আছে মই সকলো কৰিম। তুমি চিন্তা নকৰিবা। বৌ, আপুনি চিন্তা নকৰিব। কি কৰিব লাগে আমি দুইটাই কৰিম। হ'ব দিয়া ভণ্টি, তোমালোকৰ এই ঋণ মই কেতিয়াও পৰিশোধ কৰিব নোৱাৰিম। বৌ, কিয়নো তুমি তেনেকৈ কৈছা? এইখন পৃথিৱীত দাদাৰ বাদে মোৰ আৰু আছেনো কোন? তাকে যদি মই সুস্থ কৰি নুতুলো, মা দেউতাৰ আত্মাই কেতিয়াও শান্তি নাপাব। মই তাক সুস্থ কৰিবই লাগিব। মই সুস্থ কৰি তুলিম তাক। মোৰ গাৰ এটোপাল তেজ থকালৈকে মই তাইক দিম। তুমি চিন্তা নকৰিবা। আমাৰ ককাইদেউ আগৰ দৰেই হৈ পৰিব। ভণ্টি, তই নথকা হ'লে আজি চাগে মই আকৌ পুনৰ জীৱন দান নেপালোহেঁতেন। দাদা, কি কথাবিলাক ক'বলৈ আহিছ? তোৰ বাদে এই পৃথিৱীত মোৰ আৰু কোন আছে কচোন? তই যদি নাথাক মইনো থাকি কি কৰিম? হ'ব দে, এইবিলাক এতিয়া বাদ দে। তই যে সুস্থ হ'লি সেইটোৱে মোৰ কাৰণে বহুত। দাদা, আৰু এটা কথা নহয়, তোৰ জোঁৱায়েৰে চাকৰি পালে। কি? সঁচানে? বৰ ভাল কথা, বৰ ভাল কথা। ভণ্টি, মোক ক্ষমা কৰি দিবা। মই তোমাক বহুত ভুল বুজিছিলো আৰু তোমাক মই বহুত বেয়াকৈ কৈছিলো। তুমি মোক ক্ষমা কৰি দিবা। হ'ব দিয়া বৌ, কিয়নো ক্ষমা খুজিছা? তোমালোক দুইজনৰ বাদে মোৰনো এই পৃথিৱীত আৰু কোন আছে? মই বেয়া পোৱা নাই। হ'ব দিয়া, তুমি সেইখন সময়ত অহংকাৰী হৈ পৰিছিলা, সেইবাবে তেনেকৈ কৈছিলা। হ'ব, কোনো কথা নাই। তেতিয়াহ'লে এইবাৰ ভণ্টি বাৰ্থডে আমাৰ ঘৰতে ধুমধামেৰে পাতিম। নালাগে দিয়ক বৌ, মই গাঁৱতেই পাতিম। নহ'ব, তেতিয়াহে মই বুজিম যে তুমি মোক ক্ষমা কৰি দিছা। তোমাৰ বাৰ্থডে এইবাৰ ইয়াতেই পাতিব লাগিব। ভণ্টি, তোৰ জন্মদিন এইবাৰ ইয়াত ডাঙৰকৈ পাতিম। হ'ব দিয়া জুৰি, দাদা আৰু বৌয়ে যেতিয়া পাতিবলৈ ইচ্ছা কৰিছে ইয়াতেই পাতক দিয়া। পিছে মোৰ চাকৰি পোৱা পাৰ্টি আপোনালোক দুইজন গৈ পেলাই মোৰ ঘৰত এসাঁজ ভালদৰে খাবগৈ লাগিব। হ'ব, কিয় নাযাম বাৰু? যাম। তোমালোক দুইজনে মোক ইমান ডাঙৰ এটা বিপদৰ পৰা উদ্ধাৰ কৰিলা। তোমালোকৰ ওচৰলৈ কিয় মই নাযাম? তোমালোক মোৰ আপোন মানুহ। মোৰ কিছুমান আপোন মানুহে যিমান অন্তৰত আঘাত দিছে সেই আঘাত মই কেতিয়াও নাপাহৰো। মোৰ নিজৰ ভণ্টিৰ তেজ মোৰ মানুহজনৰ লগত মিলিছিল। তাইক মই দিবলৈ কোৱা স্বত্তেও তাই নিদিলে। তাই মোৰ তেজ মঙহৰ ভনী হৈও মোৰ কথা বুজি নাপালে। হ'ব, মই তোমালোকৰ ঘৰলৈ গৈ তোমালোকৰ লগত ধুমধামেৰে এসাঁজ খাম। তোমালোকে চিন্তা নকৰিবা। হ'ব দিয়া বৌ, সেইটো মোৰ দায়িত্ব আৰু কৰ্তব্য। তেনেকৈ নকবা। হ'ব, এইবাৰ তেতিয়াহ'লে ভণ্টিৰ জন্মদিন পুৰা ধুমধামেৰে পাতিম।